সকলোলৈকে শুভ সন্ধ্যা জনাই আৰু এটি ভিডিঅ' আৰম্ভ কৰিছোঁ। পোনপ্ৰথমে বিদুৰভাইৰ সমূহ কৰ্মকৰ্তা কলা কৌশলী সকলোলৈকে বহুত শুভকামনা জনাইছোঁ বিদুৰভাই এই সফলতাৰ বাবে। সারপ্রাইজ দিবৰ বাবে আহিছে মই আপোনাক পুনৰবাৰ কৈ দিওঁ ছবিখন আৰম্ভ কৰিছে এটা ধামাকাৰে আৰু ছবিখন এনেকুৱা ধৰণেৰে আগুৱাই লৈ গৈছে যে তাত এটা সৰু চৰিত্ৰই ৰাইজক দৰ্শকক ইমান ধুনীয়াকৈ আমোদ দিছে। সুখ দুখ কৰিবলৈ মানুহে সময় পোৱা নাই, আকৌ লগে হাঁহিব লগা হৈছে। আচলতে আমাৰ সমাজ জীৱনত চলি থকা কিছুমান যিবোৰ আমি ক'ব নোৱাৰোঁ, যিবোৰ আমি ব্যক্ত কৰিব নোৱাৰোঁ, সেইখিনিও ইয়াত ধেমালিৰ চলেৰে তেওঁলোকে উপস্থাপন কৰিছে। খুব ধুনীয়া এখন মুভি, খুব চাবলগীয়া এখন মুভি। আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে বিদুৰভাই ওচৰৰ চিনেমা হলত গৈ পেলাই আপোনালোকে চাওক আৰু বিদুৰভাই চাই মই মোৰ ফালৰ পৰা এইটো 100% চিয়'ৰ যে আপোনালোকে নিৰাশ নহ'ব। প্ৰতিটো চৰিত্ৰ ইয়াত ইমান নিখুঁতভাৱে উপস্থাপন কৰিছে, সেয়া কিন্তু একদম মানিবলগীয়া। আচলতে এইচবি ফিল্মমেকাৰৰ পৰা এতিয়া আমাৰ এক্সপেক্টেশ্যন আৰু বহুত বেছি হাই হৈ গৈছে। তেখেতৰ পৰা আমি বহুত ভাল মুভি আশা কৰিছোঁ আৰু এইফালে চিনেমা শেষ হোৱাৰ পাছত দৰ্শকৰ সঁহাৰি চাওক, সৰুৰ পৰা একদম বৃদ্ধলৈকে ইমান ধুনীয়া ৰেছপন্স। আৰু সিদিনা বিদুৰভাই চাবলৈ গৈ বিদুৰভাই কলা কৌশলীসকলৰ উপৰিও আৰু কাক লগ পালোঁ জানেনে? ফটোখন দেখি হয়তো আপোনালোকে চিনি পাইছে, মৃদুস্মিতা। ব্লগবিলাক চালে তাইক ডাঙৰ নিচিনা লাগে, কিন্তু খুব মৰম লগা এজনী অকণমানি ছোৱালী। তোমাক লগ পাই খুব বেছি ভাল লাগিল। তেতিয়াহ'লে আজিলৈ আহোঁ, বিদুৰভাই কিন্তু চাব দেই। আজিলৈ আহিছোঁ, বাই।